কৈছে আমি বিটিসি অঞ্চলৰ আমি সবচে শক্তিশালী এটা আঞ্চলিক ৰাজনৈতিক দল বিপিএফ দল আৰু আজি আমাৰ নাগৰিজুলি আমাৰ ব্লক কমিটিৰ কমিটি গঠন নতুন কমিটি গঠন এই সভাত আজি আহি উপস্থিত হৈছো আৰু ইতিমধ্যে আমাৰ কমিটি গঠন হৈ গ'ল। আজি প্ৰায় ৮০ জন কৰ্মী আমাৰ যোগদান হৈছে। তেখেতসকলে বিজেপিৰো আছে, কিছুমান ইউপিপিএলৰো আছে। সমাগত বিটিসি নিৰ্বাচন ৰাইজৰ মাজত কেনেদৰে যাব? তো আমাৰ আগৰ যিটো আমাৰ এজেণ্ডা, আমাৰ এই বিটিসি অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ সম উন্নয়ন, সম বিকাশ আৰু লগতে আমাৰ বিটিসি অঞ্চলত আমাৰ স্থায়ী শান্তি প্ৰতিষ্ঠা কৰা, আমাৰ যিসকল বিটিসি অঞ্চলবাসী ৰাইজ 2005 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল বিটিসিবাসী তেখেতসকলক যাৰ মাটি নাই, মাটি পট্টা নাই, পোৱা নাই, তেখেতসকলক মাটি পাট্টা প্ৰদান কৰা, এইবিলাক আমাৰ মেইন ইস্যু। পৰিৱৰ্তনৰ নাম লৈ যিটো ইউপিপিএল চৰকাৰ, যিটো মানে অগণতান্ত্ৰিকভাৱে তেখেতসকলৰ চৰকাৰ গঠন হ'ল আৰু তেখেতসকলৰ পৰা আজি ৰাইজে আশা কৰা ধৰণে কোনো ফল পাবলৈ সক্ষম হোৱা নাই। উন্নয়নমূলক কাম কাজত তেখেতসকল বিফল হৈছে। বিটিসি অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ যিবিলাক ইস্যু, এইবিলাক সমাধান কৰাত তেখেতসকল বিফল হৈছে আৰু তেখেতসকলে যিবিলাক প্ৰতিশ্ৰুতি দিছিলে, ঘৰে ঘৰে চাকৰি দিয়া, এটা ভোটত এটা চাকৰি প্ৰদান কৰা বা ছুইজাৰলেণ্ড গঠন কৰা, এইবিলাকতো আজি বাস্তৱত দেখিবলৈ পোৱা নাই। আজি কোনো ধৰণৰ উন্নয়নমূলক কাম কাজ এই অঞ্চলত হোৱা নাই। আজি যি দুৰ্নীতি ৰোধ কৰাৰ কথাবিলাক কৈছিলে, আজি গ্ৰামোন্নয়ন বিভাগত ভিচিডিচি বিলাখনত কিছুমান আমি যিটো মিডিয়াবিলাখনত পাই আছোঁ, যেনেকুৱা ধৰণৰ মানে এইবিলাক বেনিফিচাৰীক ঠগাই মানে স্কিমবিলাক আধৰুৱা কৰি থৈছে, এইবিলাকতো আমি দেখা পাই আছোঁ। আজি চাকৰিৰ নামত তেখেতসকলে কেইটা চাকৰি দিব পাৰে? 3rd গ্ৰেড 4th গ্ৰেড যিটো দিব পৰা ক্ষমতা আছিলে, সেইবিলাকতো দিব পৰা নাই। গতিকে এইটো তেখেতসকল 100% বিফল হৈছে। চুক্তি অনুযায়ী কেন্দ্ৰীয় চৰকাৰৰ পৰা 3টা বছৰত যিটো 1500 কোটি টকা তেখেতসকলে আনিব লাগিছিল, পাব লাগিছিলে, 3 বছৰ উকলি গ'ল। আজিলৈকে পইচা আনাটো আমি দেখা পোৱা নাই। উন্নয়নমূলক কাম কাজ আমি হোৱা দেখা নাই। চুক্তি অনুযায়ী NDB কেডাৰসকলৰ কেছবিলাক উইথড্ৰ হোৱা কথা আছিলে, এইবিলাকতো উইথড্ৰ আমি হোৱা দেখা পোৱা নাই। সংস্থাপন পোৱা কথা আছিলে, এইবিলাকতো আমি দেখা পোৱা নাই। দিনত বিপিএফ চৰকাৰ আহাটো খাটাং, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত অহা 2025 যিটো বিটিসি নিৰ্বাচন, ইয়াতে ৰাইজে আমাৰ বিপিএফ দলকে চৰকাৰ বনোৱাৰ ৰাস্তাটো আমাক দিব আৰু আমি চৰকাৰ গঠন কৰি হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যিবিলাক পৰিকল্পনা আগৰ চলি থকা আৰু নতুন নতুন যিটো আমি পৰিকল্পনা লৈছোঁ, সেইবিলাক কৰি আমি বিটিসি অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ কাৰণে আমি কাম কৰিম। এই অঞ্চলৰ যোগদান কৰিছোঁ। আমাৰ বিটিসিৰ ভিতৰত হাগ্ৰামা এজন হ'ল ডাইনামিক লিডাৰ হিচাপে আমি ইয়াত পাইছোঁ। গতিকে তেওঁৰ নিচিনা লিডাৰ মানে বিটিসিৰ ভিতৰত দেখা নাই আৰু তেওঁৰ যিখিনি কাম কাজ আগৰবাৰেও কৰিছে বা কৰি আহিছে, সেই তুলনাত এতিয়া কোনো কাম কাজ হোৱা নাই। গতিকে দলৰ প্ৰতি আমি আকৃষ্ট হৈ বিপিএফ দলত মানে সক্ৰিয়ভাৱে কাম কৰিম বুলি আজি জইন কৰিছোঁ। মই কংগ্ৰেছ দলত আছিলোঁ 2001ৰ পৰা। এতিয়া মই কংগ্ৰেছৰ প্ৰতি মোৰ কোনো বিশ্বাস নাই, বিটিএডিত কোনো ভেটিও নাই আৰু কেতিয়া নহ'ব। এতিয়া সেইকাৰণে আমি মানে হাগ্ৰামা চৰকাৰ যিটো বিপিএফ দল, এইটো আমি শক্তিশালী কৰিবলৈ, সক্ৰিয়ভাৱে কাম কৰিবলৈ এই দলত আজি আমি মানে জইন কৰিছোঁ। আমি মোটামুটি আজি 80 জন মানে কৰিছোঁ। দল বিভিন্ন কংগ্ৰেছতো আছিলে, কিছুমান মানে নৰ্মেল হেৰিতো আছিলে। এনেকুৱা আমি মোটামুটি 80 জনে আজিৰ দিনটোত জইন কৰিব পাই আমি খুব সুখী অনুভৱ কৰিছোঁ।